Hey guys, welcome to my YouTube channel. So guys, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছো। So guys, আমি এতিয়া তিনচুকীয়াত আছিলো, আপোনালোক সকলোৱে গম পাইছে। তো আমি এতিয়া তিনচুকীয়া বা আজি শিফ্ট হ'ব লৈছো। তো তিনচুকীয়া মানে আকৌ তিনচুকীয়া কেলে শিফ্ট হ'ব লৈছো মানে আপোনালোকক কৈ আছো যে আমি এতিয়া নতুন আকৌ বিম এটা পালো। তো পালো এইটো মাৰ্কেটত পালো। মাৰ্কেটত গৈ কিনে এতিয়া আকৌ নতুন কামটো আজি তাত গৈ আকৌ নতুন ষ্টাৰ্ট কাম কৰিব লাগে। তো আমি কি কৰি আছো বলকচোন দেখাইছো। মোৰ লগৰটো চাব দে কি কৰি আছে। চক আমাৰ বাইকখন এখন চক আমাৰ বাহনখন ইয়াত আমাৰ পুৰা টালি টোপোলা বান্ধি লৈছো ন দেখো কি আছে আমাৰ কৈ ইয়াত আমাৰ গোটেই পেইণ্টৰ বস্তু সঁজুলিখিনি আছে। ইয়াত আমাৰ কাঁহী বাচন আছে। তো ঘৰটো এইটো চক এইটো আছিলে বুলি গম পাইছে, দেখিছিলে ন আগৰ ভিডিঅ'টো। তো বেয়া লাগিছে, কি কৰিব। তো আমাৰ ইয়াত চাব দেই, ইয়াত কি আছে অমিতাও আছিলে। অমিতা আৰু ফুল আলু চক কিমান এগাল আছিলে। সেইদিনা অৰুণাচলৰ আনিছিলোঁ। তো সেই আলুখিনিও ঘৰত দিমগৈ বুলিছোঁ, দিব নাপালোগৈ। তো লৈ যাব লাগিব। তো গাইজ মানে কি হ'ল, ফুল আলুখিনি আনিছিলোঁ মানে ঘৰলৈ লৈ আনিছিলোঁ, লগৰটো ঘৰৰ পৰা আনিছিলোঁ ন, তাত ঘৰত খাম বুলি। তো এতিয়া ঘৰত যাবলৈ একেবাৰে সময় নাই। মই এতিয়া তিনচুকীয়াত যিটো কাম কৰিছিলোঁ সেই কামটো শেষ হোৱাই নাই। শেষ হ'বলৈ এতিয়াও এমাহ ডেৰমাহ আছে। তাৰ অৱস্থাত আকৌ নতুন কাম এটা আহিলে তো কামটো যাবলগীয়া লাগিবই। তো কাম পালে এৰি দিব নাই বাৰু, কাম য'ত হ'লেও যাবই লাগিব। তো ৰিচেণ্টলি কালি গৈ আহিলোঁ মই হেৰিয়ত মাৰ্কেটত গৈ আহিলোঁ। গৈ আহি কিনে এতিয়া কি হ'ল, কামটো কৰিব লাগে। এতিয়া কামটো মালিকক ইমান বেছি লাগে বুলি কৈছে, পূৰা বস্তু সঁজুলি বান্ধি লৈছোঁ। তো এনেকৈ আমি টালি টোপোলা লৈ ঘূৰি ফুৰিবলগীয়া হয় আৰু। তো মানে কি হ'ল, আমি তাত গৈ পাই লওঁ, তেতিয়া আপোনালোকৰ ভিডিঅ'টো তাতে গৈ দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। তো আমাৰ ঘৰটো চাওকচোন, এইটো আছিলে ন, এইটো ঘৰটো আছিলে, দেখিলে ন। এই ঘৰটো এতিয়া এৰি থৈ যাবলগীয়া হৈছে। তো গাইজ কি কৰিব, উপায় নাই। তো কাম ওলালে যাবই লাগিব। তো আপোনালোকেও কাৰোবাৰ যদি পেইণ্ট চেইণ্ট মাৰিবলগীয়া ঘৰ আছে তেনে কণ্টেক্ট কৰিব মোক। মই নিশ্চয় দূৰ হ'লেও গৈ অলপ মই চাওঁ, যাব পাৰিলে গৈ কিনে কৰি দিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। তো আমাৰ বস্তু চব ৰেডি হৈছে। এইফালে আমাৰ বাইকখনৰ কাৰণে হৈছে, বাইক চাইক বন্ধা হৈ গ'ল। তো মই বেগ চেগো আমি ৰেডি কৰিলোঁ। এইফালকচোন দেখাইছোঁ। তো আমাৰ চব কিটচেনটো একদম হেৰি হৈ গ'ল, চব বস্তু ৰেডি। এয়া বেগ চেক লৈ সঁজুলি পূৰা ৰেডি হৈ গৈছোঁ। এতিয়া আমি যাবহে লাগে এতিয়া ওলাই। আমাৰ এই বেগ হেৰি বেগটো এইটো কি বুলি কয়, আলু বেগটো মানে অমিতাটো উলিয়াই ল'ব বোলে, নিনিয়ে বোলে। কি হৈছে মানে আলু এই বেগটো মানে বান্ধি কিনে ভালকৈ টোপোলাই লৈ যাম বুলি ভাবিছে। সেইটো শকত হৈছে কাৰণে নালাগে। তো অমিতা আমি ডেইলি খাই আছোঁ ন। ইয়াত আছিলোঁ যেতিয়া আমি মানে ভালকৈ এটা পূৰা চব্জি আছিলোঁ ন, তো আমি ধুনীয়াকৈ খাই আছিলোঁ। এতিয়া তালৈ যাওঁ কি হয়, এতিয়া যোৱাৰ পিছতে গম পাম বাৰু। বলকচোন, মই তাত গৈ দেখাব পাৰিলে দেখাম। ইয়াত আজি ইমানতে হ'ব। তো গাইজ আমি পাই গ'লোহি এতিয়া মাৰ্ঘেৰিটাত আৰু এতিয়া ইয়াতে ৰখি আছোঁ। মালিকটো ঘৰটো দেখাইছোঁ, কোনটো ঘৰত আমি কাম কৰিম। তাৰপিছত এতিয়া আমাৰ ৰুম এতিয়ালৈকে হোৱাকৈ নাই, ৰুম কোনটো দিয়ে গম পোৱা নাই। এইটো মালিকে কৈছে আমাৰ ইয়াতো থাকিব নিদিব নি, বেলেগ এটা ৰুম দিব নি। তো চাওঁচোন কি হয় মালিক অহালৈকে। তো এইফালে চাওক গাইজ, এইটো ঘৰটো, এই ঘৰটো পেইণ্ট হ'ব এতিয়া আমাৰ। তলৰ ফ্ল'ৰত হ'ব প্ৰথম, তাৰপিছত ছেকেণ্ড ফ্ল'ৰ হ'ব। তো গাইজ হেৰি আমি ৰুম চুম চিফ্ট হৈ লোৱাৰ পিছত আপোনাক ভিতৰত দেখাই আছোঁ বাৰু। মালিকটো আহি লওক দেই। আমি মাৰ্ঘেৰিটা পাই গ'লোঁ। মাৰ্ঘেৰিটাত ইয়াত মানে ব্ৰিজ এখন আছে দেই। ব্ৰিজখনৰ ওচৰলৈ আহিছোঁ। তো ইয়াৰ অকল নেক্সট আকৌ ভিডিঅ' আহিব বাৰু। একদম ইয়াত লোকেশ্যনটো, এই লোকেশ্যনটোত ভিডিঅ' আহিব। তো আমি অকণমান খোজকাঢ়ি দিলোঁ ওচৰতে মানে। তো আমি ফ্ৰেছ হৈ হোৱা নাই ন এতিয়ালৈকে, মানে কি হ'ল অলপ টাইম লাগিব ফ্ৰেছ হ'বলৈ। আমি হেৰি অকণমান ওলাই আহিলোঁ মানে। তো আমি আকৌ নতুন ভিডিঅ' এটা ইয়াৰ সৈতে আহিব। তো এইফালে চব ইমান ধুনীয়া ন হেৰিটো দেখিছে। মজা লাগিছে ন দেখো। ট্রেন গিয়ে আহিছে পাই এইখন এখন ব্ৰিজ। তো ট্রেন গাড়ী ট্রেন গাড়ীখনৰ ভিডিঅ' হয়তো তুলিছোঁ, ৰখিব দেই চাওঁ। আমি ইয়াতে কাষতে ৰৈছোঁ, কপাই দিব পাৰে দেই। তো গাইজ, তো আমি ইয়াৰ পৰা যাব বিচাৰিছোঁ এতিয়া ৰুমলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে, আৰু নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহিছোঁ। বাই বাই।